নমস্কাৰ বন্ধু বান্ধৱীসকল, জাতক জাতিকাৰ জীৱন যাত্ৰাত তেওঁলোকৰ জন্মগত মাহৰ প্ৰভাৱ থাকে। জন্মগত মাহ অনুযায়ী ব্যক্তিত্ব বেলেগ বেলেগ হয়। গতিকে জানো আহকচোন, জানুৱাৰী ফেব্ৰুৱাৰী মাহত জন্ম হোৱা ব্যক্তিৰ ব্যক্তিত্ব কেনেকুৱা হয়। প্ৰথম মাহ জানুৱাৰী মাহ। জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ কিছুমান পচন্দ গুণ থাকে, যাৰ সহায়ত তেওঁলোকে আনৰ হৃদয়ত সহজে স্থান লাভ কৰিব পাৰে। এই মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ নেতৃত্ব দিয়া এক অনন্য ক্ষমতা আছে। কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইসকল ব্যক্তিয়ে জানে। এওঁলোক দ্ৰুত সিদ্ধান্ত গ্ৰহণকাৰী। এই মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাই বেছি চিন্তা কৰি সময় নষ্ট নকৰে। এই মাহত জন্মগ্ৰহণ কৰা ব্যক্তিয়ে বন্ধু বান্ধৱীৰ যথেষ্ট যত্ন লয়। এওঁলোকৰ মন পবিত্ৰ হয়, কথা খোলাখুলি কয়, পেটত কথা নাৰাখে, কোনো ব্যক্তিৰ প্ৰতি বেয়া ভাৱ নাৰাখে। এইসকল ব্যক্তিয়ে মানুহক সহায় কৰি ভাল পায়। এই মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ আত্মবিশ্বাসী হয় আৰু অলপ অহংকাৰী টাইপৰ হয়। জানুৱাৰী মাহত সন্তান জন্ম হ'লে পিতৃৰ অলপ অসুস্থ হোৱা দেখা যায়। জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকা সোনকালে আত্মনিৰ্ভৰশীল হোৱা দেখা যায়। এইবাৰ ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল মিঠা স্বভাৱৰ আৰু আনন্দময় হয়। এওঁলোকে কেতিয়াও আন কাৰোবাৰ জীৱনশৈলী অনুকৰণ বা নকল কৰিবলৈ চেষ্টা নকৰে। এইটো অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা মানুহবোৰ যথেষ্ট ৰহস্যময় আৰু গোপনীয় হয়। এওঁলোকে নিজৰ বিষয়ে বেছি কথা প্ৰকাশ কৰিবলৈ ভাল নাপায়। এওঁলোক সৎ হ'লেও তেওঁলোকে নিজৰ বিষয়ে বহু কথা লুকুৱাই ৰখাৰ প্ৰৱণতা থাকে। ৰহস্যজনকভাৱে ইয়াৰ ফলত তেওঁলোক বিপৰীত লিংগৰ প্ৰতি আৰু অধিক আকৰ্ষণীয় হৈ পৰে। ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকা বুদ্ধিমান হয়, নিজৰ সুযোগ তৎক্ষণাত আত্মসাৎ কৰে আৰু মগজু আৰু হাতৰ কামেৰে ভিৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষমতা ৰাখে। এইসকল মানুহ বেছি কথা নকয়। কথা কোৱাৰ আগত চিন্তা কৰাৰ অভ্যাস থকাৰ বাবে তেওঁলোকে নিমাত হৈ থাকে। এই মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকা ধনী বা বিখ্যাত হ'লেও কেতিয়াও গৰ্ব নকৰে। নিজৰ কৃতিত্বৰে আনক ভয় খুৱাবলৈ চেষ্টা নকৰে। এওঁলোকে নতুন বস্তু উদ্ভাৱন কৰিবলৈ সদায় চেষ্টা কৰি থাকে। এওঁলোক দয়ালু আৰু দানবীৰ মনৰ হয়। এইসকল ব্যক্তিয়ে আনক সহায় কৰি ভাল পায়। ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে যি কাম কৰি ভাল পায় সেই কামেই কৰিব, কাৰণ এই ব্যক্তিসকলৰ ইচ্ছাশক্তি শক্তিশালী, নিজৰ সামৰ্থ্যত বিশ্বাস কৰে। এই ইতিবাচক চিন্তাই নিজৰ আকাংক্ষিত লক্ষ্যত
উপনীত হয়। এই মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাই ভ্ৰমণ আৰু দুঃসাহসিক অভিযান ভাল পায়। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।